নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ খবৰ ভাল, আশা কৰিছোঁ আপোনালোকো ভালে আছে। এতিয়া বাজিছে 12টা আৰু মই ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি লৈছোঁ। আৰু ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু ছোৱালীও শুইছেহি। ছোৱালীও শুলে, যিহেতু তাই নুশুলে মানে মই একো কৰিব নোৱাৰোঁ, কৰি থাকে। অকল তাইৰ লগতে ব্যস্ত হৈ থাকিবলগীয়া হয়। তাইৰ পৰা একো কৰিব নোৱাৰোঁ। অকল পানী দেখিলে পানী চুবগৈ বা কিবা মানে নকৰিবলগীয়া কামকে কৰি থাকে। অকল খঙেই উঠি থাকে মোৰ তাইৰ কাৰণে। আৰু যেতিয়া আকৌ মৰম লগাব জানে, যেতিয়া আকৌ মানে মোৰ খং উঠা দেখে তেতিয়া মাকে মৰম লগায়। এই মানে বহুত কথা। আপোনালোকৰ যদি ঘৰত সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় বুজি পাব। আৰু বহুত ব্যস্ত থাকিবলগীয়া হয়। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, এতিয়া মই মুখত পেক এটা লগাব বিচাৰিছিলোঁ আৰু লগতে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। পেকটোৰ কাৰণে লাগিব 1 চামুচ দৈ আৰু লাগিব এল'ভেৰা জেল আৰু অকণমান হালধি গুড়ি মানে আধা চামুচমান আৰু আধা চামুচমান চেনি আৰু লাগিব এটা বিলাহী ৰস অকণ লাগিব। আৰু মই সৰু বিলাহী এটা আনি লৈছোঁ, ৰসকণ চেপি ল'ম আৰু এইখিনি গোটেইখিনি একেলগতে মিহলি কৰি ল'ম। এতিয়া মই পেকটো লগাম আৰু মই মুখখন ধুই আহিছোঁ, চাই থাকিব। এয়া মোৰ লগাই হৈ গ'ল। এতিয়া মই 20 মিনিটমান এনেকৈ থাকিম, শুকোৱালৈকে থাকিম। তাৰপিছত ধুই পেলাম আৰু আপোনালোকক ধোৱাৰ পিছত দেখাই আছোঁ। মুখখন ধুই আহিলোঁ, এতিয়া কেনেকুৱা লাগিছে চাওক। মই নিজে খুব ভাল পাইছোঁ এইটো। আৰু গৰমৰ দিন যিহেতু এতিয়া, আৰু ইয়াতকৈও গৰম আহি আছে। আপোনালোকে এই ফেচ পেকটো ইউজ কৰিব পাৰে, একেবাৰে সহজ আৰু ঘৰুৱা ফেচ পেক হয় আৰু খুব সহজতে পায়। পাকঘৰতে বিলাহী থাকেই, চেনি থাকেই আৰু হালধি থাকেই। মাত্ৰ এল'ভেৰা জেল যদি নাই আপোনালোকৰ, সকলোৰে লগত থাকেই। যদিহে নাই আপোনালোকৰ লগত, তেতিয়াহ'লে এল'ভেৰা জেলটো কিনি আনি এই ফেচ পেকটো আপোনালোকে বনাই ইউজ কৰিব পাৰে। আৰু লগতে জনাব আপোনালোকে দেখি কেনেকুৱা পালে। মই কিন্তু খুব ভাল পাইছোঁ। মই কৈছিলোঁ নহয় মোৰ এলাৰ্জি এটা আছে বুলি, আৰু ইহঁতৰ নবৌহঁতৰ ঘৰত ঔষধ এটা আছে আৰু মই সেই ঔষধটো নিবলৈ আহি আছোঁ এতিয়া। নবৌ কি কৰিছে? ঔষধ আনিবলৈ গৈছিলোঁ নবৌহঁতৰ ঘৰলৈ, কিন্তু গছজোপাৰ বহুত ওপৰত আছে, সেইটো কাৰণে মই পাৰিব নোৱাৰোঁ। আৰু মানুহজনক ক'বলৈ আহিছোঁ পাৰি আনিবলৈ। আৰু মোৰ গাটো বহুত বেয়া, অকল টেবলেট খাই অৱস্থা বেয়া হৈ গৈছে। মাথা ঘূৰাই আছে। ভাত পানী তেনেকৈ খাবলৈ মন নাযায়, ভোক লাগে কিন্তু খাবলৈ ইমান মন নাযায়। আপোনালোকে মন কৰিছে চাগে, মোৰ চকুকেইটা একদম উখহি হৈ গৈছে। এলাৰ্জি মানে মোৰ একদম
আজি ৰাতিপুৱাটো বহুত একদম চকুকেইটা উখহি গৈছিলে আৰু অলপ হালধিয়াও দেখিছে চাগে হালধি হালধি পিচি পেলাই গা ধুব লাগে সেইটো কাৰণে মই হালধি পিচিও গা ধুলোঁ মানে যোনে যিটোকে কৈছে সেইটোকে কৰি আছোঁ তথাপিও ভাল পোৱা নাই আৰু এতিয়া ভাবিছোঁ সেইটো ঔষধ খাই চাওঁ কি হয় আপোনালোকক এটা বস্তু দেখাম দেই চাব ধৰিব পাই নে নাজানো তথাপিতো চেষ্টা কৰি চাওঁ ইমান ডাঙৰ গছজোপাত চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে ফুলকেইপা ইমান ধুনীয়া লাগিছে ভাল লাগিছে কাৰণে দেখালোঁ আপোনালোকক খুৰী কওক এই ফুলকেইপা তুলিছোঁ কমটি ধুনীয়া লাগিছে নে বাৰু আহক আকৌ বন্ধু বান্ধৱীসকল এতিয়া আহোঁগৈ গোঁসাই ঘৰৰ পৰা মই অলপ কাম কৰি আছিলোঁ কামকেইটা কৰি এতিয়া গাটো ধুই আহিছোঁ আৰু গোঁসাই ঘৰৰ পৰা এপাক আহি লওঁগৈ আজি মই কাপোৰ এযোৰ লৈছিলোঁ আৰু আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ বোৱা কাপোৰ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এয়া চাওক এখন মেখেলাখন এখন মেখেলা মেখেলাখন আৰু এখন চাদৰ চাওক আৰু ইয়াৰ কেলে পেলাইছা জান কেলে পেলাইছা আৰু এইটো হৈছে ব্লাউজৰ পিচ জান কেলে পেলাইছা আৰু এইটো হৈছে পটি চাদৰ পটি আৰু লগতে ব্লাউজত লগাবলৈ হৈছে ইয়াৰ পটি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব বাইদেউ কি হৈছে কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব কাৰণ বন্ধু বান্ধৱীসকল আপোনালোকলৈ এটা মই ৰেচিপি লৈ আহিছোঁ আৰু যিসকলে এই পাচলিবিধ চিনি পায় তেওঁলোকৰ বাবে নহয় যিসকলে চিনি নাপায় তেওঁলোকৰ বাবেহে মই এইটো ৰেচিপি লৈ আহিছোঁ আৰু এই পাচলিবিধ সকলোৱে চিনি নাপাবও পাৰে কাৰণ এইবিধ পাহাৰীয়া পাচলি আৰু ময়ো আগতে চিনি পোৱা নাছিলোঁ ইয়ালৈ বিয়া হৈ অহাৰ পিছতহে এইবিধ পাচলি খাইছোঁ আৰু নিজেও বনাইছোঁ আজি আপোনালোকক মই বনোৱা দেখাই দিম আৰু চাই থাকক তেতিয়াহ'লে আৰু এই পাচলিবিধ বনাবলৈ লৈছোঁ মই গুটি সৰু অসমীয়া আলু গুটি কাটি লৈছোঁ সৰুকৈ আৰু জলকীয়া লৈছোঁ ফালি আৰু পিঁয়াজ লৈছোঁ আৰু কেৰাহীত এয়া তেল দি লৈছোঁ একেবাৰে চিম্পল বেছি কষ্ট একো নাই তেল গৰম হ'লত দি দিলোঁ পিঁয়াজ আৰু জলকীয়া আৰু ইয়াতে দিম এতিয়া প্ৰয়োজন অনুসৰি হালধি আৰু নিমখ এয়া দি দিছোঁ এতিয়া দিম নিমখ পিঁয়াজখিনি অকণমান ৰঙা হ'লত মই পাচলিখিনি দি দিছোঁ আৰু অলপ সময় লৰাই অলপ সময়ৰ কাৰণে আকৌ ঢাকন দি দিম সিজিবৰ কাৰণে
এয়া হৈ গ'ল মোৰ মাছ ফুলৰ ভাজি। আৰু চাওক, আপোনালোকক দেখাবৰ কাৰণে অকণমান সজাই দেখাইছোঁ আৰু পিঁয়াজ চিয়াজ ধুনীয়াকৈ কাটি। আৰু খুব টেষ্টি হয়, আপোনালোকে কেতিয়াবা পালে মানে এই বস্তুটো খাই চাবচোন, স্বাস্থ্যৰ কাৰণেও খুব ভাল। কেনেকুৱা লাগিছে জনাব। গ'ল এতিয়া বহুত সময় হ'ল, ৰাতি 10টামান বাজিলেগৈ আৰু ছোৱালীও এতিয়ালৈকে শুৱা নাই। তাইকো শুৱাওঁগৈ আৰু আমিও শুওঁ। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। গুড নাইট।